UPPL आरो GSPनि सोमोन्दोआव गुन अरबाय नामा? बिटिआरआव GSP थायाब्ला क'क्राझाराव UPPLआ हाबनो हानाय नङा। तामुलपुर आरो गसाइगावआव GSPआ देरहागोन। बिजाथि होनायनि बिथिङाव UPPLआ GSPजों सावरायाखैमोन। उफ्रा बिसायख'थियाव जिहेतु एलायन्स गैया ओंखायनो टर्चनि सिम्बलखौ UPPLआ बाहायनो नाङा। BTC सोरखारा दाइन जाबायब्लाबो तामुलपुरा जौगाखांनायनि खामानि नुवाखै। प्राय 5 माह हल एसेम्बली हुआ यार पिছত तामुलपुर रायजो किबा उन्नयन देखिছে নেকি? हाग्रामानि हान्जाया दासिमबो गोख्रों जानानै दङ। उफ्रा बिसायख'थिनि उनाव BPFनिफ्राय साबाया EM जानो हागौ। आफ्टार एसेम्बली इलेक्शन हाग्रामा महिला डांगर 4-5 जन EM হৈ আছে। BTCखौ जयै खुंनाय UPPL आरो GSPनि गेजेराव गोरोबलायनाय गैला नामा? मैया गणसुरक्षा पार्टीनि तामुलपुरनि बिजाथि ब्रजेन्द्र नाथ डेकानि बिसायख'थियारि फोसावथाय मावख' बेखेवनायनि उनाव खौरांगिरिनि सिगाङाव क'क्राझार लकसभा बियाबनि MP नब कुमार सरनियाया माखासे बेफ्रुसार बिबुंथि होयो। बिथांनि बायदिब्ला जेब्लानो GSPखौ बिटिआरनि काउन्सिलनिफ्राय होखारगोन एबा बिटिआरआव गणसुरक्षा पार्टी आरो नब कुमार सरनिया थानाय नङा अब्लानिफ्रायनो क'क्राझाराव UPPLआ हाबनो हानाय नङा आरो बै सानखालिनो होसोजागोन। जुदि BJP UPPL GSP पार्टीया एलायन्स दंब्ला मानो बिजाथि दिखांनायाव GSPखौ लेंहरनानै सावरायनाय जायाखैमोन? যদি আমি দলত আছিলো ইয়াতে এটা এছেম্বলি সিট আছে ইয়াতে ইলেকশন হ'ব তাক আমাক কেলে মাতা নহ'ব? কাৰণ GSP কোনো এজনক ব্যক্তিকে বা আমাৰ সভাপতি ছেক্ৰেটাৰী কাকই মাতা নাই যে আমাৰ এটা দলৰ পাৰ্টি যায় পক্ষে কৰিম। কিন্তু যেতিয়া ইলেকশ্যন আহিছিল তাৰপিছতে আমি দায়িত্ব দিছিলোঁ আমাৰ জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়া আৰু আমাৰ EM ঘনশ্যাম দাসক। তেওঁলোকে বহুত চেষ্টা কৰি পিছত যেতিয়া কথা পাতিলে তেতিয়া তেওঁলোকে ক'লে যে আচলতে কেণ্ডিডেট আমি দিছোঁ আপোনালোকে ছাপোৰ্ট কৰক। গতিকে মই ভাবোঁ BTC আমাৰ GSP বা নৱসংহনীয় সমষ্টিসমূহৰ প্ৰতিজন স্বাভিমান ব্যক্তিৰে এইটো অলপ আঘাত লাগিছে যে যদি এলায়েন্সে এবাৰো ক'লেহেঁতেন যে নহয় আমাৰ এলায়েন্স আছে যে এনেকুৱা কাৰণত আপোনালোকে আমাক ছাপোৰ্ট দিয়ে তেতিয়া কথা আছিল। BJP UPPLजों जिहेतु विधानसभायाव एलायन्स गैया ओंखायनो UPPLखौ नब कुमार सरनिया आरो टर्च लाइटनि सावगारिखौ बाहायनाङा होननानै MP सरनिया बिथाङा खावलायो। बाहायोब्ला नाथाय बिसायख'थि आयगनो अजद होनाय जागोन होननाबो बिथाङा बुंबावो। बिथाङा लोगोसे बुंबावोदि दासिमबो हाग्रामा महिलारि दैदेननाय BPF हान्जाया गोख्रों जानानै दङ। আজিও হাগ্ৰামাৰ মহিলা ডাঙৰ নেতৃত্বত যিটো গ্ৰুপ আছে তেওঁলোকে শক্তিশালী হৈ আছে আৰু এণ্টি UPPL যথেষ্ট তাত ঢৌ আৰু যথেষ্ট হেৰিটো আছে। আপোনালোকে দেখিছে যে 28-29 তেওঁলোকে হাৰি গৈছিলে আৰু এইবাৰ হাৰিব খাটাং। এইবাৰ তামোলপুৰ হাৰা এটা পৰিস্থিতি হৈছে। মই এইকাৰণে কৈছোঁ যে সিদ্ধান্ত আপুনি তেওঁলোকৰ। মই UPPLৰ বিষয়ত গোবিন্দ বসুৰ বিষয়ত বা আমাৰ প্ৰমোদৰ ডাঙৰ মোৰ বিশেষ ক'বলগীয়া হোৱা নাই। তেওঁলোকে চৰকাৰ বনাইছে, তেওঁলোকে চৰকাৰৰ দায়িত্ব লয়। চৰকাৰ কেনেকৈ ভাল কৰিব পাৰি তেওঁলোকে নৱসংহনীয় কল তেওঁলোকে ৰাইজৰ ওচৰত যাওক তেওঁলোকে কিমান কাম কৰিলে BTC হোৱাৰ পৰা। আজি আমি আমাৰ ট্ৰেজেডি আমাৰ এজন আমাৰ EM আছে তেওঁ এটা কাম GSP কৰ্মীক দিব পৰা নাই। আমি বেয়া পোৱা নাই যে ঘনশ্যাম দাসে দিব পৰা নাই, ঠিক আছে তেওঁৰ কিছুমান বাধ্যবাধকতা আছে কিন্তু আমি তাৰ কাৰণে কোৱা নাই ঘনশ্যাম দাস বেয়া বুলি। গতিকে তেওঁৰ বিবেক আছে, তেওঁ যদি সঁচাকৈ GSP মানুহ হয় ঘনশ্যাম দাস তেওঁ GSP হৈ লাগিব আৰু তেওঁ যদি বেলেগৰ হৈ লাগি কিনে তেওঁ EMটো বচাওক। কিন্তু যিদিনাই গম পাব যে GSP নৱসংহনীয় নাই সিদিনা কিন্তু ঘনশ্যাম দাসক তেওঁলোকে বাহিৰ। কাৰণ অলৰেডি গোবিন্দ বসুৱে ইংগিত কিহৰ কাৰণে দিছে আফটাৰ এছেম্বলি ইলেকশ্যন হাগ্ৰামা মহিলা ডাঙৰ 4-5 জন EM হৈ আছে তেওঁ হয়তো নহয়। গতিকে তাৰপিছত প্ৰথমটো কোন যাব? প্ৰথমটো মানে আমাৰ ঘনশ্যাম দাসকে প্ৰথম তেওঁলোকে বলিব কাম নাপাব। তাৰপিছত হয়তো UPPL কেইজনমান যাব কাৰণ BJPক তেওঁলোকে এৰি নিদিয়ে। BJP এৰি নিদিয়ে UPPL হয়তো আৰু কেইজন মানে EM বাদ দিব। সেইকাৰণে কৈছে BTC মানে পলিটিক্সটো এতিয়া সেই কথা হৈ থাকে। আৰু আপোনালোকক ক'ব কাৰণে মই সুখী হ'ম যে ইতিমধ্যে আজি আমাৰ আলোচনা হৈছে ইয়াত বহুত বিভিন্ন দলৰ কৰ্মী প্ৰায় এভাৰেজ আপোনাৰ 15,000ৰ ভিতৰত উইদিন মানে চব তেওঁলোকৰ জড়িত কৰিব। ঠিক তেনেকৈ बाक्सानिफ्राय दीपक कुमार पाठक इनसाइड एनी बर'।